খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ বলক। এতিয়া ফাইনেলি ৰুমৰ পৰা ওলালোঁ আৰু এইখিনি লগৰী আজি ডিব্ৰুগড় টাউন বজাৰ যাওঁ আৰু আপোনালোকক দেখাওঁ আৰু আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। পালোহি ডিব্ৰুগড় টাউন চাই থাকিব আৰু আমি কি বজাৰ কৰোঁ। বজাৰ কৰি হ'ল এতিয়া ৰামপুৰত বাইদেউ খাব আহিছোঁ। এনাৰ্জি লছ। বজাৰ কৰি আহিলোঁ আৰু ৰুমত চাই দেখাম মই কি বজাৰ কৰিলোঁ আপোনালোকক। আপোনালোকে চাই থাকিব আগলৈকে ভিডিঅ'টো। এতিয়া 7টা বাজিলে, অথনিতে ওলাই যোৱা, এতিয়া 7টা বাজিব। ফাইনেলি বজাৰ কৰি আহিলোঁ আৰু মই ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া আপোনালোকক মই বজাৰখিনি দেখাম আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে মোৰ বস্তুবোৰ। মোৰ বজাৰখিনি এইখিনি মই জুৱেলাৰী ল'লোঁ, এইখিনি দেখিছে বিয়াৰ কাৰণে, যিহেতু আমাৰ বাভাগৰ বিয়া আছে সেইবাবে, আৰু এইখিনি মেকআপৰ বস্তু, এইযোৰ ফুলি আৰু কুৰ্তি ল'লোঁ আৰু ফেন ল'লোঁ আৰু এইখিনি আজি মোৰ বজাৰ। আৰু আপোনালোকে ভাল লাগিলে কমেণ্ট কৰি জনাব মোৰ গহনা কেনেকুৱা লাগিছে আৰু দেখিলে আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু যোনসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আকৌ লগ পাম মোৰ অন্য এটি ভিডিঅ'ত। বাই বাই।